हेलो फ्रेंड्स लास्ट ভিডিঅ'ত মই আপোনালোকক দেখাইছিলোঁৱেই ন বাৰ বিয়াৰ প্ৰিপাৰেশ্যন কৰি থকা ক্লিপখিনি আৰু এইটো ভিডিঅ'ত মই হালদি চেৰেমনি হোৱাৰ আগত যোনখিনি পাণ তামোল দিয়া নিয়ম হয় তাৰে কিছুমান ক্লিপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আহক মই আপোনালোকক চিনাকি কৰাই দিওঁ এয়া হৈছে কইনাৰ আম্মা পৰা ষ্টাৰ্ট কৰি সকলো মুৰব্বীকে প্ৰথমতে পাণ তামোল দিয়া নিয়মখিনি কৰা হয় পাণ তামোল দি তছলিম কৰি সকলো মুৰব্বীৰ পৰা দুৱা লোৱা হয় এইটো টাইমতে এওঁ হৈছে কইনাৰ নানী আৰু এয়া হৈছে মোৰ আব্বা মানে কইনাৰ ডাঙৰ বৰপাই কি যে হাঁহি দিছে আব্বাই আৰু এয়া হৈছে কইনাৰ সৰু বৰপাই আৰু এয়া হৈছে মোৰ আম্মা মানে কইনাৰ ডাঙৰ আম্মা আৰু এয়া হৈছে সৰু খুৰী আৰু এওঁ হৈছে কইনাৰ মামী ইয়াত আৰু বহুতখিনি ফেমিলি মেম্বাৰ্ছৰ ক্লিপ লগোৱা নহ'ল যিহেতু মোৰ যে ক্লিপখিনি নাছিলে আৰু যিমানখিনি আছিলে মই সেইখিনি ক্লিপেই ইয়াত লগাই দিলোঁ এয়া হৈছে কইনাৰ কাকা সোনুকা আৰু এয়া হৈছে আমাৰ বৌ মানে সোনুকাৰ ৱাইফ এয়া হৈছে কইনাৰ ভাইটি অনু আৰু এয়া হৈছে মোৰ হাজবেণ্ড আৰু লগতে মই আৰু এয়া হৈছে কইনাৰ ভণ্টি চিম্পী আৰু এয়া হৈছে কইনাৰ পেহী টুটুমণি পেহী আৰু এয়া হৈছে কইনাৰ ককায়েক মুনুকা আৰু এতিয়া আপোনালোকে চাগে আমাক চবকে চিনি পালেই চাগে ন ৰাস্তা দেখিলে কিন্তু হাই হেল্ল' কৰিব নাপাহৰিব আগতে